নমস্কাৰ, মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। স্ক্ৰিপ্ট নকৰাকৈ চাই যাব। তেনেহ'লে আহকচোন। প্ৰথমতে পিঠাগুড়ি খুন্দি ল'লোঁ। খুন্দি লৈ তাতে অকণমান নিমখ লগাইছোঁ আৰু সোৱাদ অনুসৰি চেনি দিছোঁ। চেনি দি ভালদৰে মিহলি কৰি তাতে আপোনালোকে গাখীৰো দিব পাৰে, পানীও দিব পাৰে। মই পানী ব্যৱহাৰ কৰিছোঁ। ভালদৰে সানি ল'ব, বেছি পানী নিদিব। পানী দিলে বস্তু বেছি ঢিলা হৈ যায়, গতিকে অলপ ফৰফৰীয়া টাইপত ল'ব আৰু এখন চালনীৰ সহায়ত মই পিঠাগুড়িখিনি চালি ল'লোঁ। চালি হৈ গ'ল, চাওকচোন কিমান ধুনীয়া নিমজ হৈছে। আৰু এফালে এটা কুকাৰত গৰম পানী কৰিছোঁ আৰু সেই কাপকেইটাত ফুটা কৰি তাতে পিঠাগুড়িখিনি ভৰাই দিম আৰু কুকাৰত বহাই দিম। খুব কম সময়ত হয় আৰু খাবলৈ খুব টেষ্টি হয়। আপোনালোকে বনাইছেনে এনেকৈ? চাওকচোন একদম সোনকালে হৈ যায়। আলহী আহিলেও ভাবিব লগা বিষয় নহয়, যদি ঘৰত একো নাথাকে তৎক্ষণাত বনাই দিব পৰা যায়। এনেকৈ এটা এটাকৈ মই মোৰ চাহৰ যোগাৰটো কৰি ল'লোঁ। চাওকচোন কিমান সোনকালে হৈ গৈছে, দেখিছেনে কিমান ধুনীয়াকৈ হৈছে। আপোনালোকে বনাইছেনে এনেকৈ? চাওকচোন গৰমেই হৈ আছে। নিজে বনাই লোৱা জেলি আৰু গাখীৰ লগতে দুটা ভাপত দিয়া পিঠা।